Hello friends, my name is Sanjeev from Boko, Assam. Hello guys, good morning. আৰু আজি আকৌ ৰাতিপুৱাটো ষ্টাৰ্ট কৰিব ওলাইছোঁ সেম ব্যায়াম কৰি এক্সাৰসাইজ কৰি সো সকলোকে হ্যাপি থাকক আজিৰ দিনটোৰ কাৰণে সবে ভালে থাকক আৰু আজি প্লেনিং আছে কৰবাত ফুৰিব যোৱা আপোনালোকক লৈ যাম আজি মোৰ ফিল্ডত আজি অকমান পোহৰ ৰ'দ ওলালে এতিয়ালৈকে চাব পাৰে কেনেকুৱা হৈ গৈছে কিন্তু তথাপি খুব ধুনীয়া লগা এটা টাইম হয় ৰাতিপুৱাটো আমাৰ ইয়াতে সো চাই থাককচোন আজি কি কৰো কি কৰিব পাৰো এতিয়া ৰানিং কৰি আছো আজি ফাৰ্ষ্ট তাৰ পিছত বেলেগ ৱৰ্কআউট কৰিম এতিয়া জাস্ট অকমান ৰানিং কৰিলো আৰু অকমান টাইম আছে অলৰেডি হৈ গ'ল আমাৰ এক্সাৰসাইজ দেখিছে খুব খামেদি একদম ভিজি গৈছো সো এতিয়া অকমান ঘৰত যাওঁ ফ্ৰেছ হৈ দিনটোৰ প্লেনিংটো কৰিম ক'ত যাম কি কৰিম সো আজি ফিল্ডৰ পৰা এতিয়া বিদায় লৈছো লগ পাই আছো আপোনালোকৰ ঘৰত এইমাত্ৰ আহি পালো আহি পাই ব্ৰেকফাষ্ট কৰিলো অকমান ফ্ৰেছ হলো হৈ উঠি এতিয়া প্লেনিং কৰিছো গুৱাহাটী যাম কাৰণ মোৰ আজি অকমান কাম আছে যিটো মোৰ কলেজত এক্সাম আছে সো অকমান তাৰো অকমান মই দেখাব ট্ৰাই কৰিম আপোনালোকক যিমানখিনি পাৰো সো এতিয়া আমাৰ খানা বনাই আছে চেফ মিঠু অন্তিম আমাৰ প্ৰেক্টিকেল আজি চলি আছে সো দেখাই আছো অকমান সো এতিয়া আমি প্ৰেজেন্টেশন কৰিম আৰু লাহেকে এতিয়া আমি প্ৰেজেন্টেশন কৰিম ড্ৰেছ পিন্ধিলো দেখাই পাইছে একদম পুৰা সেফ টাইপ সেফ নহয় ইমান তথাপি লাহেকে আমি প্ৰেজেন্টেশন কৰিব যাই আছো কি বনাই জাস্ট এক্সাম শেষ হ'ল আৰু এতিয়া ঘৰত যাই আছো এক্সাম ঠিকে আছে অকমান মানে কি হ'ল পঢ়াত ঠিক নাছিলেতো সো দিলো আৰু এনে যেনে তেনে ঠিকে আছে বেয়া হোৱা নাই এইটো হোষ্টেল হয় আমাৰ পিছত থকা হোষ্টেল ঠিক আছে লগ পাই আছো সো গাইজ জাষ্ট আহি পালো খুব গৰম লাগিছে ইমান গৰম সো তথাপিও এক্সাম আছিলে এক্সাম শেষ কৰিলো আপোনালোকক যেহেতু মই দেখুৱালো কেনেকুৱা মোৰ এক্সামৰ হলটো হয় মোৰ ফ্ৰেণ্ড বহুত সাৰ্কেল তাতে মোৰ ভিডিঅ'বিলাক চাই সো সেইটো কাৰণে সিহঁতকো আজি উঠালো মোৰ ভিডিঅ'ত আপোনালোকে চাব আৰু চাওঁ সন্ধিয়ালৈ আপোনালোকক কি দেখাব পাৰো সো আজি অকমান এতিয়া ৰেষ্ট লওঁ ফ্ৰেছ হৈ আপোনালোকক সন্ধিয়া লগ পাই আছো সো গাইজ বহুত দেৰি হৈ গ'ল এই জাষ্ট টোপনিৰ পৰা উঠিলো এতিয়া হৈছে ৰাতি 10:30 এতিয়া আৰু বাহিৰত যাব নোৱাৰিম কাৰণ দিনত বহুত ভাগৰ লাগিল সো সেইটো কাৰণে টোপনি মাৰি উঠাতে কম দেৰি হৈ গ'ল তো যি নহওক আজি আৰু বাহিৰত যোৱাটো নহ'ব তথাপিও নেক্সট যেতিয়া ব্লগ বনাম কালি বা পৰহি সেইবোৰ চাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব পাৰিলে যদি ভিডিঅ'টো ভাল লাগা বুলি ভাবিছে সো আজিলৈ এৰিলো বেয়া নাপাব সন্ধিয়া টাইমটো আপোনালোকক দেখাব নোৱাৰিলো সো বাই বাই শুৱক শুই থাকক